পৰাণজ্যোতি ভূঞাৰ কবিতা হেৰুৱা পৃথিৱী। প্ৰত্যেকৰ হাততে অহৰ্নিশে হাতৰ মুঠিতে থাকে এটা কথা পতাৰ মোবাইল যন্ত্ৰ। মুখেৰে ক'ব পৰা, লিখিবও পৰা। তথাপি কিয় সকলো আহৰিবিহীন এষাৰ ভালনে ক'বলৈ? মনবোৰ কিয়নো হেৰাল, ক'তনো হেৰাল? হীৰা উপহীৰাৰ দৰে শিপাবোৰত, তেজবোৰতো ৰঙা হৈয়ে আছে। হৃদয়ৰ ধোঁৱা চাংখন ভাঙিবলৈতো হাত দুখনো আছে। আঙুলি বুলালেইতো শব্দ হৃদয়ৰ পৰা হৃদয়লৈ পলকতে উৰা মাৰে এই মোবাইলতে। সময়বোৰ ক'তনো লুকাল? মনৰ এন্ধাৰ গুহাত নে যান্ত্ৰিকতাৰ পোতাশালত? সহানুভূতি, আন্তৰিকতা, মানৱতাত আজি জুই লাগিছে। লেলিহান শিখাত জাহ গৈছে আত্মীয়তা কিম্বা বন্ধুত্বৰ ডেউকা। সম্বন্ধৰ ৰঙা নীলা দুখৰীয়া স্মৃতিৰ ছবিবোৰো আজিকালি দুদিনতে মোবাইলৰ মেমৰিত আৱৰ্জনা। আত্মাৰ পৰিচয় আজি লুতুৰি পুতুৰি যান্ত্ৰিকতাৰ নিষ্ঠুৰ বলিহালত, মৃতপ্ৰায় পশুৰ দৰে।